ছাৰজন কেনেকুৱা বাৰু? টপ ক্লাছ এই গুৰুপাত্ৰী ইয়াতকে ভাল আৰু চাৰ নাপাওঁ চেণ্টাৰটোৰ নামটো হেই BSDK ভৱানন্দ শইকীয়া ধুৰন্ধৰ কাকতি কোচিং চেণ্টাৰ এইটো কেনেকুৱা নাম হ'ব? তই এতিয়া আহিছহে ভিতৰত গম পাবি বৈ বহুত হিষ্ট্ৰী আছে ইয়াৰ ওপৰত বাৰু ৱেলকাম টু BSDK কোচিং চেণ্টাৰ। আজি আমাৰ পিছে ইয়াত নতুন কোন অংকিত তুমিতো আজি নতুনকৈ আহিছা। এনেই আমাৰ 4টামান চেপ্টাৰ গুচি গ'ল বাৰু অলৰেডি। মই এনেই ফিজিক্স পঢ়াওঁ বহুত ভাল পাওঁ, ইহঁতি জানে হা, ইহঁতি মোৰ কথা ক'ব হা, এটা কৈ দিবি দেই জানে। কিন্তু এটা কথা, তুমি আমাৰ ইনষ্টিটিউটটোত আহিছা ক্লাছ কৰিবলৈ, তাৰ আগত মই কথা এটা কৈ দিওঁ, আমাৰ ইনষ্টিটিউটটো যে এইটো কাৰণে বহুত ডাঙৰ হিষ্ট্ৰী আছে আকৌ, তুমি গম নোপোৱা, ইহঁতি চবেই গম পায়, তুমি গম নোপোৱা। পঢ়াৰ আগতে সেই কথাটো জনাটো বহুত দৰকাৰ বুজিছা, জনাটো বহুত দৰকাৰ। আমাৰ যে ককা আছিলে, মোৰ ককাই বনাই থৈ দিওঁ এখন, ককাই ইংৰাজৰ লগত যুদ্ধ কৰি পেলাই এই যে দেখিছা BSDK ইনষ্টিটিউট, এইটো ককাই ইংৰাজৰ লগত যুদ্ধ কৰিব বনোৱা, তুমি গম নোপোৱা সেইবোৰ, তুমি সৰু ল'ৰা মানে। আমাৰ এনেই ইনষ্টিটিউটটোত প্ৰতি বছৰে 100টাকৈ ষ্টুডেণ্ট থাকে আৰু গোটেইকেইটা যে ডক্টৰ ইঞ্জিনিয়াৰ হৈহে ওলাই যায় আকৌ। যোৱাবাৰ 3টাই পাছ নকৰিলে। এতিয়া কথাটো হ'ল আমাৰটোতো 3টা চেপ্টাৰ কমপ্লিট, মইতো বহুত ভাল পাওঁ, কিন্তু জানে 3টা চেপ্টাৰ কমপ্লিট, আজি 4 নম্বৰ চেপ্টাৰটো পঢ়াম এম্পেয়াৰ্ছ ল'। এতিয়া কথাটো হ'ল যে এম্পেয়াৰ্ছ ল' মানে অঁ ছাৰ, হয় ছাৰ, অঁ ছাৰ, অঁ আচ্ছা নতুন ফৰ্মুলা ন, অঁ ছাৰ ন, হ'ব মই ওলাইছোঁৱে, অঁ হ'ব অঁ। দেখিছা কিমান ডাঙৰ ডাঙৰ মানুহে ফোন কৰে। হেৰি মই এতিয়া এফালে যাওঁ, কাইলৈ মই তোমালোকক এইটো ভাইবা সুধিম, এম্পেয়াৰ্ছ ল' সেইটো পঢ়া মই কাইলৈ ভাইবা সুধিম, তোমালোকে ভালকৈ পঢ়ি আহিবা। মোৰ মানে ছাৰ এজন আছে আমাৰ RK ছাৰ, নতুন ফৰ্মুলা এটা উলিয়াইছে, তাকে তোমালোকেতো জানাই মই বহুত ভাল পাওঁ, সেইটো কাৰণে মোকো মাতিছে চেক কৰি দিবলৈ। যাওঁ, তেওঁ যে ককাক নিউটনৰ লগৰ আকৌ, একেটা ক্লাছমেট আছিলে ইউনিভাৰ্চিটিখনত, যাওঁ তাকে মাতিছে, তোমালোকে পঢ়ি আহিবা, কাইলৈ মই তোমালোকক সুধিম। এতিয়া আহিছোঁ। এতিয়া মই কালি যে কৈছিলোঁ এম্পেয়াৰ্ছ ল' পঢ়ি আহিবলৈ, চবেই পঢ়ি আহিছেতো? ঠিক আছে, এতিয়া মোক আজি ভাইবা সুধিম বুলি কৈছিলোঁ, মোক কোনে ক'ব? অঁ প্ৰীতম, এতিয়া তই মোক ক এম্পেয়াৰ্ছ ল' কি? হোৱাট ইজ এম্পেয়াৰ্ছ ল'? Because full মানে flat I am to help me to because the giving the lockdown so better for people, very poor people. ননচেন্স, তই প্ৰীতম আলিহে, চকুৰ আলি নহয় নহয়, ভালকৈ ক'ব নোৱাৰ গৰু। অংকিত এতিয়া তই কচোন। এম্পেয়াৰ্ছ ল' মানে এম্পেয়াৰ্ছ ল' ন ছাৰ, মানে এম্পেয়াৰ্ছ ল' হৈছে মানে এম্পেয়াৰ্ছ ল' বস্তুটো এনেকৈ মানে ল' হৈছে কল এম্পেয়াৰ্ছ ল' মানে ডেট ইজ কল এম্পেয়াৰ্ছ ল' মানে। হা হা কি ক'লি আকৌ এবাৰ ক। আপুনি নুবুজিলে নি? মই আগৰ পৰা কৈছোঁ, মানে এম্পেয়াৰ্ছ ল' বস্তুটো মানে এনেকুৱা এটা বস্তু যোনটো এম্পেয়াৰ্ছ ল'টো মানে আমাৰ মানে বস্তুটো ল' হয়, যোনটো মানে বস্তুটো এনেকৈ কৰি পেলাই নি ডেট ইজ কল এম্পেয়াৰ্ছ ল'। জানো পাই কি কৈছ, এইবাৰ বুজি নাপালে, মই আকৌ এবাৰ ধৰি লওক নালাগে আকৌ যদি তই এইটোকে ক তেনে নালাগে, হ'ব। তহঁতক কিনো সুধিম, ৰক্তিম কি হ'ল আজি তই ইমান মনে মনে আছ যে? পূজা বতৰ ন, পূজা বতৰ কাৰণে তই মোৰ নম্বৰ ৰাখি দিছ, হ'ব দে ঠিক আছে, আজি তোক নুসুধো, তোক বাৰু মই কাইলৈ সুধি আছোঁ ৰ। অঁ হয় নেকি, থেংক ইউ ছাৰ। ঐ ই মুখে মাতিছে, মাতিছে নি মুখে? তহঁতি গোটেইকেইটা গৰু, এটাকে পঢ়িছ, কোনেও নোৱাৰিলি, এতিয়া তই ক হোৱাট ইজ এম্পেয়াৰ্ছ ল' কৈ দে। ছাৰ এম্পেয়াৰ্ছ ল'
ছাৰ মই কালি মানে গাটো বেয়া লাগিলে সেইকাৰণে ছাৰ মই তাৰপা? কালি পঢ়িব নোৱাৰিলোঁ MPSলত তোকতো মই কালি গোৱালিত দেখিছোঁ তই যদি এজনী ছাইডত এনেকৈ ধৰি লৈ গৈ আছ তোৰ গা বেয়া হয়নে নহয় ছাৰ সঁচাকৈ নহয় মই চব জানো বাবা এতিয়া তই মোক ক কি পাৰিবি তেতিয়াহ'লে তই কচোন MPSলত আপুনি বেলেগ কিবা সোধক যি সোধে আৰু ফিজিক্সৰ কিবা এই ফিজিক্সৰ সোধে ইফালে তাৰ পঢ়িব নাই গা বেয়া পূজা চাবলৈ ভাল এতিয়া তই ক হোৱাট ইজ ইনাৰ্চিয়া এইটো যদি নোৱাৰ তোক মই আকৌ দেখোঁ কাইলৈ ৰ ইনাৰ্চিয়া ন ছাৰ পাৰিম সেইটো ছাৰ ইনাৰ্চিয়াটো কি আছিলে ইনাৰ্চিয়া অঁ ছাৰ হেৰি ইনাৰ্চিয়াটো মানে কি হয় মানে ইনাৰ মানে ছাৰ আমাৰ যিটো ভিতৰৰ পৰা আহে মানে ইনাৰ এটা মানে কি কয় ছাৰ এটা চবৰে থাকে ন ছাৰ এনেকুৱা মানে কি বুলি কয় এইটো কি আছিলে মানে ভিতৰৰ অন্তৰৰ পৰা এটা মানে শক্তি থাকে ন মানুহৰ মানে সেইটো কয় ইনাৰ্চিয়া আৰু যিটো ছাৰ বাহিৰৰ পৰা সেইটোক কয় মানে আউটাৰচিয়া সেইকাৰণে আপুনি যিটো সুধিছে ইনাৰ্চিয়া সেই বস্তু যে মানে মোৰ ভিতৰত আছে কিন্তু এতিয়া আনচাৰটো সুধিছে কিন্তু মোৰ আনচাৰটো মোৰ ভিতৰৰ পৰা ওলোৱা নাই সেইকাৰণে ইনাৰ্চিয়াটো নাই মানে মোৰ আউটাৰচিয়া পৰা মই মানে কথাটো কৈছোঁ মুখ্য তাকে পঢ়িবলৈ আহিছে তহঁতক পূজা চাবলৈ ভাল ইয়াত পঢ়িছ পৰীক্ষা দিবি তাকে হা ইনাৰ্চিয়া সেইটো তোৰ মুণ্ডটো তোৰ মাথাটো ইনাৰ্চিয়া গায়হি তই ফিজিক্সৰো নোৱাৰ তই একোৱেই নোৱাৰ তই পাৰিবি কি তই তাকে কৈ দিছোন কেমেষ্ট্ৰি অলপ পাৰিম ছাৰ বেছি নহয় कोई बात नहीं हम तो सी है অঁ এটা ক হোৱাট ইজ চি এক্সপ্লেইন কৰ চি ন এক্সপ্লেইন কৰ She is very beautiful. She is very kind. She has a till on her gall. She is very polite. Sir, बहुत अमायिक. She is polite. She is very beautiful. She have a gall on her till. তোক সেইটো কথা কোৱা নাই নহয় ষ্টেণ্ডাৰ্ড হাইড্ৰজেন আৰু ইলেক্ট্ৰন SHE সেইটো কথাহে কৈছোঁ মই এইফালে চাহত বিস্কুট দিওঁ বিস্কুট চাহত ডুবি যায় তই তেনেকৈ প্ৰেমত ডুবি যায় ইনাৰ্চিয়া গালি সেইটো এয়া চি তই মৌনব্ৰত কিন্তু থেংক ইউ ক'বলৈ মুখখন খোল খায় সি কৈছিলে নাই বাৰু অথনি কৈছিলেতো হাৰামী মানুহ আৰু তই চকুৰালি পিতমালি তই মূৰ্খ আৰু তই জবান বেলা কাম লগাই চেণ্টাৰ প্ৰেছ তই এনেকৈয়ে লিখিব তই মইতো পাগল ইয়াত মই এনেই বহি আছোঁ কাম নাই মই যাওঁগৈ একদম তহঁতি মেইন হৈ গ'ল